ঈশ্বর ঈশ্বর জীবনে সৃষ্টির ভূমিকার কর্মদান করিল রসন অতৃপ্ত বাক্য মোর মরিচিকা খেত অখিম মোর প্রান্ত ফল হে জগৎ প্রতিদান তোমার কি যে বিচিত্র লীলা মায়ার আবদ্ধ চতুর্ভেদী দেখুন তমখার বিচিত্র সৃষ্টির মায়া জগৎ করি জাতিষ্ঠ যাবে নিষ্কর্তব্য
त्रिशूला तिलोत्तम शंकर भोला रूप शिवाला तुम थे भुवनम मारं करणं नाशं भवनं 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 সৃষ্টি স্থিতি আর প্রলয় ব্রহ্মাণ্ডরে তিনিও গতি চিরন্তরূপে সপ্রবর ঘুরিছে সর্বদা ব্রহ্মারূপে সরাসর জগৎ করিছে সজন বিষ্ণুরূপে ঘটে ঘটে হই বিরাজমান অন্ত করিছে পালন আর রুদ্রময় সাক্ষাৎ সংহার মূর্তি ধরি অঙ্ক তন্ত্রময় কিন্তু এই লীলা অপরূপ গতি করে ব্রহ্মাণ্ড হত্যা কর্তা লীলাময় বিষ্ণু শিব জানু আদি নারায়ণে মুখ বারে বারে করেছে আহ্বান দেব নকরি পড় যাও মই নারায়ণর পাখে ব্রহ্মা বিষ্ণু আৰু আমি রুদ্র তিনিও মিলি সৃষ্টি রক্ষার বিষয়ে আলোচনা করব
নাম মোৰ মহাকাল। যদিও সৃষ্টিৰ ৰক্ষাৰ ভাৰ মোৰ হাতত অৰ্পণ কৰিছিল, এই দায়িত্ব ল'বলৈ বৰ্তমান মই অপাৰগ। কিছুদিনৰ পিছতে পৃথিৱীত সৃষ্টি হ'ব মহাধ্বংস। সেয়েহে পুনৰবাৰ মই যাওঁ বিষ্ণুৰ কাষলৈ। আপনি জীবজগৎ সৃষ্টি কৰিছে, আমি জীবজগৎ পালন কৰিছো আৰু অন্যায় অধৰ্মসকলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি দিছে। এইদৰে আমি তিনিও অবিৰাম গতিতে জগতখন ৰক্ষা কৰি আহিছো। হঠাৎ আমাৰ সৃষ্টি অজানিতে উলট পালট ধৰিছে, কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে, আমি পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছে। যেনি দৃষ্টি নিক্ষেপ কৰিছো, তেনি আমাৰ সৃষ্টি ৰাজ্যত পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মকে চুৰমাৰ কৰি অধৰ্ম এফালৰ পৰা লাভ কৰি ধৰিছে। ইয়াৰ কিবা উপায় বিচাৰি পাইছে বাৰু প্ৰজাপতি আৰু দেৱাৰী দেৱী? প্ৰভু, আমি এই যুগ পৰিৱৰ্তনৰ পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম অভয় আমোদ আদি তার মাধ্যমে কার্যক্ষমতা নাই, গ্রাহে মানুষরা গ্রাহ করে এটা করব কে করে লোকে আমি তা করব আরো আর যদি এই করব ধর্মের স্থিতি লাভ করিব পারে, তেমনি তার ফল অতি লাভবান হই। আর তার যদি অধর্ম স্থিতি লবলৈ সুবিধা পায়, তেন্তে তাৰ ফল অতি ভয়ংকৰ হ'ব। মহামাৰী, মহাৰোগ আদি মহাপ্ৰলয় দেখা দিব পাৰে প্ৰভু। নহলে আমার পুনর্পণ শব্দই তোর মন্দ সেবন তোর সত্য পরিচয় এই মহাপুরে নতুবা তোর মুখ ভেদ করে দিবে। প্রভু হৃদয় অস্ত্র সম্বরণ কর, অস্ত্র প্রহার করি, এক লাভ নাই।
শিষ্ট মানৱ পুত্ৰ নাম মৰি মহাকাল মনতে পৰা নাই নহয় মনতে পেলাওঁতে আপোনালোকে মোক এই বিনম্ৰ সৃষ্টিৰ ৰক্ষাৰ ভাৰ অৰ্পণ কৰিছিল মনত পৰিছে কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল যদিও মোক এই সৃষ্টিৰ ৰক্ষাৰ ভাৰ অৰ্পণ কৰিছিল এই দায়িত্ব পালন কৰিবলৈ মই বৰ্তমান অপাৰগ ইয়াৰ কাৰণ পৃথিৱীত অন্যায় অত্যাচাৰ অবিচাৰ দূৰ সীমাত উপনীত হৈছে পৃথিৱীত ধৰ্মৰ নামে গোট একো নোহোৱা হৈছে গতিকে মই আৰু স্থিৰে থাকিব নোৱাৰো কিন্তু তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল তাৰ উপায় পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব মহাসমুদ্ৰৰ পানীতে পৃথিৱী তল যাব আগৰ সেই জ্ঞান বিজ্ঞান শিক্ষা সভ্যতা একো নাথাকিব অকল পানীৰ তলত ডুব যাব ঋষি মুনিসকলে চাঁদ যজ্ঞ কৰিবলৈ বেদ বেদান্ত সকলো লুপ্ত হ'ব সৃষ্টি ৰক্ষা নহ'লে পৃথিৱী নৰমনুষ্যৰ কি দৰকাৰ হ'ব পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই সকলো ধৰ্মই লাভ কৰিছে মই আৰু স্থিৰে থাকিব নোৱাৰো মোৰো কাৰ্যকাল শেষ হৈ আহিছে গতিকে মই এতিয়া আহিলো ইয়াৰ এটা উপায় দিছ মহাকাল তাৰ উপায় সুৰক্ষিত পৃথিৱীৰ সপ্ত দ্বীপৰ মাজতে জম্বু দ্বীপৰ মহাধৰ্ম প্ৰাণ ৰজা সত্যব্ৰত তেওঁৰ দ্বাৰাহে সৃষ্টিৰ ৰক্ষাৰ ভাৰ সম্ভৱ গতিকে প্ৰজাপতি ব্ৰহ্মদেৱে পাছৰ জন্মৰ কাৰণে যি বেদ বেদান্ত প্ৰয়োজন হয় সেইবিলাক আপুনি সকলো সংগ্ৰহ কৰিব লাগিব আৰু দেৱানীতি মহাদেৱে এই মহাপ্ৰলয়ৰ মাজত মহাসমুদ্ৰৰ পৰা জীৱ জন্তুৰ সৃষ্টি হয় সেইবিলাক আপুনি সংহাৰ কৰিব লাগিব আৰু আমি কি কৰিব লাগিব মহাকাল আৰু সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰৰ ৰূপ ধৰি সত্যব্ৰতকে চকি লৈ পৃথিৱী উদ্ধাৰ কৰিব লাগিব কিন্তু সাৱধান মহাপ্ৰলয়লৈ আৰু বেছি সময় নাই প্ৰভু মহাপ্ৰলয় সকলো দুখ চলচল পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতা নিদৰ্শনত থকা সকলোবোৰ এপদ কৰি সংগ্ৰহ কৰি ৰখাৰ ব্যৱস্থা মহাপ্ৰলয় শেষ হোৱাৰ পাছত মানৱ যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰে ব্যৱস্থা কৰা সাহিত্য সভ্যতা সংস্কৃতি নিদৰ্শন ইমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ কাৰণ মহাপ্ৰলয়ত কোন ক'ত পৰি থাকে তাৰ কোনো ঠিকনা নাই সকলোবোৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰেই ব্যৱস্থা কৰিব ৰুদ্ৰ অৰ্থাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক বিশেষকৈ বেদ বেদান্ত কৃষ্টি সভ্যতা যদি অনাৰ্যৰ হাতত পৰে তেন্তে আৰ্যসকলৰ ৰাজত্বৰ অৱসান ঘটিব এতিয়া ৰৈ থকাৰ সময় নহয় সকলোৱে নিজ নিজ অনুচৰ বৰ্গক লৈ
হাতে কামে লাগি যায় বরং সৃষ্টি কর আমি আমার ধৈর্য অঙ্গত বলো পানি পানি আরো পানি এই মহান চলাচল আমার কি অবতারণ প্রয়োজন হব তাকে ভাবিয়ে তো কৰিব পারে प्रभु
আজি অকলে অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন আমি যদি সংভেদ পাওঁ এক গভীৰ সমস্যাত পৰি ব্ৰহ্মা ৰুদ্ৰ আৰু আমি একেবাৰে চিন্তান্বিত হৈ পৰিছোঁ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আজ্ঞানি দিগতে এই মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলালে একোটি নাথাকিব মাত্ৰ দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব কিন্তু সেই জনাইত এইসমূহ সংহাৰ কৰিবলৈ ৰুদ্ৰদেৱৰে কিমানজন সময়ত হ'ব প্ৰয়োজন আৰু সেই দুষ্ট জনক দমন আৰু সন্ত জনক পালনে অৱশ্য কিন্তু আপুনি কথাবোৰ বৰ পাতলকৈ চিন্তা কৰে ভাবি চাওঁতে ধ্বংস হৈ যোৱা এখন সৃষ্টি পুনৰ গঢ় দিয়াটো জানিবা অৱশ্য এই মহাপ্ৰলয়ত পৃথিৱীত দেখোন কোনো প্ৰাণী বাচি থাকিব তেন্তে মহাকালে হৈ গ'ল মহাকালে কি কৰিল মহাকালে হৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব আৰু তেওঁৰ দ্বাৰাই আপুনি পুনৰে সৃষ্টি ৰক্ষা কৰিব পাৰিব হয় কিন্তু দেৱৰী সি কেনেকৈ পাৰিব সেই নিৰাকাৰ নিৰঞ্জন অন্তৰ্যামী তুমি নাই সৃষ্টি স্থিতি প্ৰলয়ৰে তুমি এই তলতে সৰ্বজ্ঞ হৈ সৰ্বশক্তিমান হৈ আৰু সৰ্বতে বিৰাজমান হৈ নাৰদে ক'ব লাগি আজি তাৰ মহাপ্ৰলয় প্ৰয়োজনীয় সকলোবোৰ বস্তু সংৰক্ষণ কৰিবলৈ কওক কিদৰে জীৱ জন্তুসমূহ সংৰক্ষণ কৰিব লাগিব আৰু সেইবিলাক যাতে ধ্বংসচ্যুত নহয় যদি তাৰ ব্যৱস্থা কৰে তেন্তে পুনৰ এই সৃষ্টি ৰক্ষা কৰিব আমি মনে প্রাণে তাকে কল্পনা কৰি আছো সময়ত এয়া ব্যৱহাৰ কৰিব লাগে এতিয়া চিন্তি কৰিছো এই বাৰ্তা আপুনি নৰ সমাজত বিলাই দিয়ক আপোনাৰ সকলো কাৰ্যটি সদায় সমভাগী হৈ যাব এই নিষ্কিন নৰ পুৰুষবাৰ তবশ্যতে নিশৰণ জনই ক্ষেত্র প্রণিপাত যাও এনে নিষ্কৃত হাওয়া